কৃষ্ণ জয় জয়তে সমূহ দৰ্শক আৰু শ্ৰোতাসকললৈ মই ভক্তি ভৰা প্ৰণাম যাচিছোঁ। ইতিমধ্যে সামাজিক মাধ্যম যোগে ব্যক্তি আৰু ব্যক্তিত্ব শিতানত মোৰ স্বৰচিত চুটিগল্প পাঠ আৰু কবিতা আবৃত্তি এখন ধাৰাবাহিক চলি আছে আৰু এই ধাৰাবাহিক চুটিগল্প পাঠ আৰু কবিতা আবৃত্তি আজি ষষ্ঠ খণ্ডটি শ্ৰোতা আৰু দৰ্শকসকললৈ আগবঢ়াম বুলি মানস কৰিছোঁ। যোৱা 5টা খণ্ড অতিক্ৰম কৰাৰ পিছত শ্ৰোতা আৰু দৰ্শক মণ্ডলীৰ বিপুল সঁহাৰি লাভ কৰি আমি নিজকে ধন্য মানিছোঁ, কৃতাৰ্থ হৈছোঁ আৰু আমি এই ধৰণে যিমান দূৰলৈ পাৰোঁ সিমানখিনি এই ধাৰাবাহিকখনৰ কাৰ্যসূচী চলাই থাকিম বুলি ভাবিছোঁ। আজি এই ষষ্ঠ খণ্ডটিত শ্ৰোতা আৰু দৰ্শকসকললৈ আগবঢ়াবলৈ লৈছোঁ এটি চুটিগল্প আৰু দুটি কবিতা। প্ৰথমে মই কবিতাৰে আৰম্ভ কৰিম। প্ৰথমে আগবঢ়াবলৈ লৈছোঁ এটা কবিতা। কবিতাটিৰ চিত্ৰকল্প উল্লেখ কৰিছোঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহিম লিংকনে তেওঁৰ পুত্ৰৰ ঘৰুৱা শিক্ষকজনক কৈছিল, মোৰ পুত্ৰক তুমি এনেকুৱা শিক্ষা দিবা সি যাতে চৰাই আৰু পখিলা ভাল পায় আৰু যিফালে মানুহ বেছিকৈ দৌৰে সি যাতে তাৰ বিপৰীত ফালেহে দৌৰিবলৈ চেষ্টা কৰে। কবিতাৰ শিৰোনাম আমাক উজাই যাবলৈ দিয়া। ভাবিছিলোঁ উজাই যাম, উজাই গ'লেহে অমৃতৰ সন্ধান পাম। পিছে আয়ে বোপায়ে উজাই যাব নিদিলে, ক'লে বোপায়ো আমাৰ পিছে পিছে আহি থাক, আমাৰ পিছে পিছে আহি থাক। ভটিয়নি সোঁতত কি যে হেতা ওপৰা, চিঞৰ বাখৰ যুঁজ বাগৰ। সভ্যতাৰ পৰা নগ্নতালৈ, সৰলতাৰ পৰা নিষ্ঠুৰতালৈ এক অঘোষিত প্ৰতিযোগিতা। কোনে আগে চুবগৈ পাৰে আদিমতা, কোনে আগে চুবগৈ পাৰে আদিমতা। সততা আৰু মানৱতাক পণ্য কৰি ঈশ্বৰৰ সন্ধানত জাকে জাকে মানুহ, মানুহ কেৱল মানুহ। হে নদী নিৰৱধি, ইয়াতেই শেষ হওক ভাৰসাম্যহীন ভটিয়নি যাত্ৰা মানুহৰ আৰু আৰম্ভ হওক প্ৰবল সোঁতৰ বিপৰীতে সংগ্ৰাম কৰাৰ এক শক্তিশালী নিৰন্তৰ কচৰত। আমাক উজাই যাবলৈ দিয়া, আমাক উজাই যাবলৈ দিয়া, আমাক উজাই যাবলৈ দিয়া। নমস্কাৰ।